নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ আছাম পুলিচ এবি ইউপিৰ বাবে অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। আমি সকলোৱে জানো যে আছাম পুলিচ আৰু ডিএমইৰ বাবে পৰীক্ষা বেছিদিন নাই আৰু সেইকাৰণে আপোনালোকে পঢ়া শুনা ভালকৈ কৰিব আৰু যিমান পাৰে আপোনালোকে এইকেইদিন ৰিভাইজ দি থাকক। তেতিয়াহ'লে আহক আজিৰ আমাৰ প্ৰশ্নকেইটা চাওঁ। প্ৰশ্ন নম্বৰ 1, কোন চহৰক সোণালী মন্দিৰৰ চহৰ বুলি কোৱা হয়? অপশ্যনসমূহ: অপশ্যন এ অমৃতসৰ, অপশ্যন বি নেপাল, অপশ্যন চি কোচবিহাৰ, অপশ্যন ডি হাৰিয়ানা। অপশ্যনসমূহৰ ভিতৰত শুদ্ধটো হ'ল অপশ্যন নম্বৰ এ অমৃতসৰ। প্ৰশ্ন নম্বৰ 2, ইয়ালিং উৎসৱ কোন জনগোষ্ঠীৰ লোকে পালন কৰে? অপশ্যনসমূহ: অপশ্যন এ মিচিং, অপশ্যন বি তিৱা, অপশ্যন চি ৰাভা, অপশ্যন ডি আহোম। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হ'ল অপশ্যন নম্বৰ বি তিৱা। প্ৰশ্ন নম্বৰ 3, আলি আই লৃগাং কোন জনগোষ্ঠীৰ উৎসৱ? অপশ্যনসমূহ: অপশ্যন এ ৰাভা, অপশ্যন বি খাচীয়া, অপশ্যন চি গাৰো, অপশ্যন ডি মিচিং। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হ'ল অপশ্যন নম্বৰ ডি মিচিং। প্ৰশ্ন নম্বৰ 4, ৰংখেল কোন জনগোষ্ঠীৰ লোকে পালন কৰে? অপশ্যনসমূহ: অপশ্যন এ বড়ো, অপশ্যন বি কোচ ৰাজবংশী, অপশ্যন চি চুতীয়া, অপশ্যন ডি কাৰ্বি। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হ'ল অপশ্যন নম্বৰ ডি কাৰ্বি। প্ৰশ্ন নম্বৰ 5, খেৰাই পূজা কোন জনগোষ্ঠীৰ লোকে পালন কৰে? অপশ্যনসমূহ: অপশ্যন এ ৰাভা, অপশ্যন বি বড়ো, অপশ্যন চি ডিমাছা, অপশ্যন ডি কাৰ্বি। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হ'ল অপশ্যন নম্বৰ বি বড়ো। প্ৰশ্ন নম্বৰ 6, কিমান চনত তুৰ্বক খানে অসম আক্ৰমণ কৰিছিল? অপশ্যনসমূহ: অপশ্যন এ 1465 চনত, অপশ্যন বি 1532 চনত, অপশ্যন চি 1432 চনত, অপশ্যন ডি 1532 চনত। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হ'ল অপশ্যন নম্বৰ বি 1532 চনত। প্ৰশ্ন নম্বৰ 7, অসম ৰত্ন বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা কোন আছিল? অপশ্যনসমূহ: অপশ্যন এ মামণি ৰয়ছম গোস্বামী, অপশ্যন বি মনালিছা বৰুৱা মেহতা, অপশ্যন চি লাভলীনা বৰগোহাঁই, অপশ্যন ডি হিমা দাস। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হ'ল অপশ্যন নম্বৰ এ মামণি ৰয়ছম গোস্বামী। প্ৰশ্ন নম্বৰ 8, নামদাং নদীৰ ওপৰত শিলৰ দলং কোনে নিৰ্মাণ কৰিছিল? অপশ্যনসমূহ: অপশ্যন এ প্ৰতাপ সিংহ, অপশ্যন বি গদাধৰ সিংহ, অপশ্যন চি ৰুদ্ৰসিংহ, অপশ্যন ডি ওপৰৰ এটাও নহয়। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হ'ল অপশ্যন নম্বৰ চি ৰুদ্ৰসিংহ। প্ৰশ্ন নম্বৰ 9, ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস কোন তাৰিখে পালন কৰা হয়? অপশ্যনসমূহ: অপশ্যন এ 29 আগষ্ট, অপশ্যন বি 23 আগষ্ট, অপশ্যন চি 5 আগষ্ট, অপশ্যন ডি 29 এপ্ৰিল। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ 29 আগষ্ট। প্ৰশ্ন নম্বৰ 10, অসমৰ পৰা মিজোৰাম কেতিয়া পৃথক হৈছিল? অপশ্যনসমূহ: অপশ্যন এ 1942 চনত, অপশ্যন বি 1987 চনত, অপশ্যন চি 1929 চনত, অপশ্যন ডি 1972 চনত। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হ'ল অপশ্যন নম্বৰ ডি 1972 চনত। প্ৰশ্ন নম্বৰ 11, সুস্থ মানুহ এজনৰ মগজুত কোষৰ সংখ্যা কিমান? অপশ্যনসমূহ: অপশ্যন এ প্ৰায় 1 লাখ, অপশ্যন বি প্ৰায় 10 লাখ, অপশ্যন চি প্ৰায় 1 কোটি, অপশ্যন ডি প্ৰায় 1000 কোটি। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হ'ল অপশ্যন নম্বৰ ডি প্ৰায় 1000 কোটি। প্ৰশ্ন নম্বৰ 12, ভৈৰৱী মন্দিৰ ক'ত অৱস্থিত? অপশ্যনসমূহ: অপশ্যন এ কাছাৰ, অপশ্যন বি ধুবুৰী, অপশ্যন চি নগাঁও, অপশ্যন ডি তেজপুৰ। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হ'ল অপশ্যন নম্বৰ ডি তেজপুৰ। প্ৰশ্ন নম্বৰ 13, অসম বিশ্ববিদ্যালয় ক'ত অৱস্থিত? অপশ্যনসমূহ: অপশ্যন এ গুৱাহাটী, অপশ্যন বি তেজপুৰ, অপশ্যন চি যোৰহাট, অপশ্যন ডি শিলচৰ। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হ'ল অপশ্যন নম্বৰ ডি শিলচৰ। প্ৰশ্ন নম্বৰ 14, অসম বৈভৱ বঁটা কাক প্ৰদান কৰা হৈছিল? অপশ্যনসমূহ: অপশ্যন এ নৰেন্দ্ৰ মোদী, অপশ্যন বি ৰতন টাটা, অপশ্যন চি অক্ষয় কুমাৰ, অপশ্যন ডি নগেন শইকীয়া। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হ'ল অপশ্যন নম্বৰ বি ৰতন টাটা। প্ৰশ্ন নম্বৰ 15, অসমৰ প্ৰথম সংবাদপত্ৰ অৰুণোদয় কেতিয়া প্ৰকাশ হয়?
অপশ্যনসমূহ অপশ্যন এ 1843, অপশ্যন বি 1846, অপশ্যন চি 1847, অপশ্যন ডি 1946। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হ'ল অপশ্যন নম্বৰ বি 1846। প্ৰশ্ন নম্বৰ 16, অসমৰ পাহাৰীয়া জিলা দুখনৰ নাম কি? অপশ্যনসমূহ অপশ্যন এ কাৰ্বি আংলং ডিমা হাছাও, অপশ্যন বি কৰিমগঞ্জ হাইলাকান্দি, অপশ্যন চি লখিমপুৰ কাছাৰ, অপশ্যন ডি ধেমাজি ডিব্ৰুগড়। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হ'ল অপশ্যন নম্বৰ এ কাৰ্বি আংলং ডিমা হাছাও। প্ৰশ্ন নম্বৰ 17, ধুবুৰী ফুলগুৰি দলং কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে? অপশ্যনসমূহ অপশ্যন এ ব্ৰহ্মপুত্ৰ, অপশ্যন বি গোদাবৰী, অপশ্যন চি বৰাক, অপশ্যন বি লোহিত। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হ'ল অপশ্যন নম্বৰ এ ব্ৰহ্মপুত্ৰ। প্ৰশ্ন নম্বৰ 18, 2020 চনৰ ভাৰতীয় জ্ঞানপীঠ বঁটা কোনে লাভ কৰিছে? অপশ্যনসমূহ অপশ্যন এ নীলমণি ফুকন, অপশ্যন বি নগেন শইকীয়া, অপশ্যন চি হিমা দাস, অপশ্যন ডি ভানু দাস। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হ'ল অপশ্যন নম্বৰ এ নীলমণি ফুকন। প্ৰশ্ন নম্বৰ 19, অসমীয়া গদ্যৰ জনক বুলি কাক কোৱা হয়? অপশ্যনসমূহ অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন বি ভক্তদেৱ, অপশ্যন চি চন্দ্ৰকুমাৰ আগৰৱালা, অপশ্যন ডি জ্যোতিপ্ৰসাদ আগৰৱালা। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হ'ল অপশ্যন নম্বৰ বি ভক্তদেৱ। প্ৰশ্ন নম্বৰ 20, প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি? অপশ্যনসমূহ অপশ্যন এ দৈনিক অসম, অপশ্যন বি দৈনিক বাতৰি, অপশ্যন চি দৈনিক সংবাদ, অপশ্যন ডি দৈনিক জাগৰণ। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হ'ল অপশ্যন নম্বৰ বি দৈনিক বাতৰি। আজিৰ ভিডিঅ'ৰ শেষৰটো প্ৰশ্ন, বড়ো সাহিত্য সভা কেতিয়া স্থাপিত কৰা হৈছিল? অপশ্যনসমূহ অপশ্যন এ 1960, অপশ্যন বি 1955, অপশ্যন চি 1952, অপশ্যন ডি 1954। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হ'ল অপশ্যন নম্বৰ চি 1952। যদিহে মোৰ প্ৰশ্নকেইটা ভাল পালে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবা, যাতে মই এনেকুৱা ভিডিঅ' দিয়াৰ লগে লগে আপোনাৰ তাত নটিফিকেশ্যন যায়। তেতিয়াহ'লে আজিৰ ভিডিঅ' ইমানতে সমাপ্ত কৰিলোঁ আৰু লগ পাম নেক্সট ভিডিঅ'ত। নমস্কাৰ।